মুস্তাফা কামাল আজহারিৰ অন্ধভক্তবোৰ তহঁতি কেলা ভালকে থাকিবি বুজি পাইছ। ভিডিঅ'বোৰ বনালে ভালকে বনাবি, ক্ৰিয়েটৰ হ'লে ক্ৰিয়েটৰ নিচিনা ভিডিঅ' বনাবি। কেলা উল্টা পুল্টা ভিডিঅ' বনাবি, কাণ তলীয়া চৰ পাবি বুজিছ। তই কি কৈছ, তই চালা নিজে একটা অন্ধভক্ত হয় আৰু তই আনক শিকাব আহ। আনে কি কৰিছে কি নাই, আনে কাক চৰি ক'ব, কাক থেংক ইউ ক'ব, তহঁতিৰ পৰা শিকি কৰিব লাগিব। তহঁতি সময় আছে, তহঁতি ভাল হৈ যা, অন্যথা যে কাণ তলীয়া চৰ যেতিয়া পাবি ন তেতিয়া কেলা ভাল হৈ যাবি। তই কি ক মুখৰ ভাষা, তোৰ আজহাৰি নিজৰ মুখৰ ভাষাটো শুনিবি, তাৰপিছত আমাক শিকাব আহিবি আমি মুখৰ ভাষা ভাল কৰিছোঁ না বেয়া কৰিছোঁ কেলা বুজি পাইছ। অন্যথা যে তই কি ঘেণ্টা কেলা, তহঁতিক মই ঘেণ্টা খাতিৰ নকৰোঁ আৰু তহঁতি নিচিনা মানুহক যে ঘেণ্টা অসমৰ মানুহে খাতিৰ নকৰে। আনক শিকাব আহিছ, মানুহে কৈছে ন ব্যৱহাৰে পৰিচয়, আমাৰ ব্যৱহাৰ চাবি তাৰপিছত আমাৰ পৰিচয় জাজ কৰিব আহিবি কেলা। তই কোনচা ছেট হয় ৰে, কোনচা উকিল হয় তই কেলা, তই নিজেতো কেলা দালাল হাইকোৰ্টৰ উকিলৰ নিচিনা কেলা ওকালতি কৰিছ কেলা, বেলেগৰ তলুৱা চাটিছ আৰু তই কেলা আমাক শিকাব আহিছ হা। সময় আছে ভাল হৈ যা, কণ্টেণ্ট ক্ৰিয়েটৰ হ'লে ভাল ভাল কণ্টেণ্ট ৰাইজৰ আগত পাব্লিছ কৰ, মানুহে ভাল পাব ছাপোৰ্ট কৰিব। আমাৰ নিচিনা মানুহক শিকাবলৈ নাহিবি বুজিছ। অন্যথা যদি কণ্ট্ৰভাৰ্চি কৰিব আছে ন, আমাৰ নিচিনা সৰু সৰু মানুহৰ লগত লাগি লাভ নাই, ভাল ভাল মানুহৰ লগত কণ্ট্ৰভাৰ্চি কৰ। তই কি ভাবিছ আজহাৰি তলুৱা চাটা হ'লে তই কেলা তই ভিউজ কমাবি আৰু তই ফলোৱাৰ কমাবি, তই ইনকাম কৰিবি। এতিয়াও সময় আছে, মানুহ এতিয়াও বুৰ্বক নহয়, অসমৰ ৰাইজ এতিয়াও বুৰ্বক নাই। তোৰ নিচিনা মানুহৰ কথাত আহি যে আবুল তাবুল বকিব আৰু কণ্ট্ৰভাৰ্চি ষ্টাৰ্ট কৰি দিব বুজিছ। অসমৰ ৰাইজে এতিয়া কণ্ট্ৰভাৰ্চি বুজি পোৱা হ'ল, কাক চইচ কৰিব লাগে সেইটো বুজি পোৱা হ'ল আৰু আজহাৰিৰ কথাত বিশ্বাস কৰিব নে মোল্লাৰ কথাত বিশ্বাস কৰিব সেইবোৰো অসমৰ ৰাইজে জানে। অন্যথা তই এইবোৰৰ পৰা বিৰত থাক ভাই। তোক এতিয়াও কৈছোঁ, তোৰ নাম মেনশ্যন মই কৰা নাই, মই জানো তই মোৰ ভিডিঅ' চাওঁ আৰু তোৰ পেজত মই গম পাওঁ তোৰ পেজত 13K প্লাছ ফলোৱাৰ্ছ আছে। তই এতিয়াও সময় আছে, ভালকৈ ভিডিঅ' বনা, ভাল কণ্টেণ্ট বনা, সকলোৱে ছাপোৰ্ট কৰিব। এই বেলেগৰ তলুৱা চাটি চাটি যে এইবোৰ ইনকাম কৰাৰ ৰাস্তাটো উলিয়াই নল'বি। তোৰ আজহাৰিয়েও তেনেকৈ কৰিছে, চৰি খালি আজহাৰি বুলি ক'লে আজহাৰি নামটো বেয়া হ'ব, সেই মুস্তাফা কামাল আজহাৰি বুলি কৈছোঁ, নামৰ পিছত আজহাৰি লগাই দিছে আৰু সি নিজেও এটা বিজনেছৰ পথ উলিয়াই লৈছে। ফেচবুকত আহি ইনকাম কৰিব, ভাইৰেল হ'ব, পিছত গৈ কিবা এটা ৰাজনীতিৰ পাৰ্টিৰ লগত জড়িত হৈ কিবা এটা বনি যাব, লাইফ ছেট তেনেকৈ ভাবি লৈছে। আৰু তইও ভাবিছ তেখেতৰ লগত অলপ যদি ভৰি চৰি মালিচ কৰি যদি মই অলপ পইচা কমাব পাৰোঁ, সেইটোৱে ভাবিছ তো। তহঁতি যি কৰ কৰি থাক, বাট ইছলামৰ নামত আবুল তাবুল বকি নাথাকিবি। আৰু ইছলামৰ নামত আবুল তাবুল বকিবি, ওচৰত পাম কেলা কাণতলীয়া চৰ মাৰিম বুজি পাইছ। এতিয়াও সময় আছে, ভাল হৈ যা।